Lights, sound, Camera. rolling. Action. I am the monarch of all SRB. My right there is none to dispute. From the center all round to the sea, I am lord of the foul and the brutes. O solitude, where are the charms that sages have seen in thy face? Light, script and direction, G.K. Unnithan, Adur Gopal Krishnan, photography Suresh Nayak, sound P. Devdas, editing MC Bhuya, অর্থাৎ মই cast Moni Kaur, Sudha Rani Sharma, Subhash Ghai, G.K. Asrani, Pratima Nayak, Binay Malhotra, 35 mm, black and white, 294 meter, 11 minutes. This is Mr. MC Bhuya, and his photograph is kept in the department, and it is commendable that he came all the way from Nagaon in Assam in the year 1965 to do a course in film editing. And we are the new generation, and maybe it's because of him that people like us could think of FTIA and could dream of it. Pune Film and Television Institute পঢ়িবলৈ আগ্ৰহ থকাত মই এডমিশন টেষ্ট পৰীক্ষা দিবলৈ কলিকতালৈ গৈছিলোঁ। কলিকতা, দিল্লী, বম্বে, মাদ্ৰাজ এই চাৰি ঠাইত পৰীক্ষা হৈছিল। প্ৰায় 200 মানে কলিকতাত পৰীক্ষা দিছিলোঁ। মই ফিল্ম এডিটিঙৰ পৰীক্ষা দিছিলোঁ। দিওঁতে 100 মাৰ্কছৰ ইংৰাজী আৰু 100 মাৰ্কছ জেনেৰেল নলেজৰ পৰীক্ষা দিছিলোঁ। ইয়াত মই ৰিটিন টেষ্টত চিলেক্ট হোৱাত মে মাহ 18, 1963। তাৰপিছত জুন মাহৰ 26 তাৰিখে পুনা ইনষ্টিটিউটত ভাইবালৈ মাতিলে। তাত গৈ পৰীক্ষা দিলোঁ। অল ইণ্ডিয়াৰ পৰা 30টা ল'ৰা চিলেক্ট কৰি নিছিলে। তাতে মাত্ৰ 10টা ল'ৰা লয়। মই 6th হৈ পেলাই এডমিশ্যন পালোঁ আৰু তাতে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আদুৰ গোপাল কৃষ্ণনৰ যিখন ডিপ্ল'মা ফিল্ম আছিলে লাইট, তাত এটা দৃশ্য তেওঁ লোৱা নাছিলে। নোহোৱাৰ কাৰণে তাৰমানে ছোৱালীজনীৰ অসুখ হ'ল, হঠাৎ হস্পিটেলাইজ কৰিব লাগে। নিয়া কেনেকৈ গাড়ীত নিলে নে কিনিলে একো দৃশ্য নাই। নাথাকাত মই বিপাঙত পৰিলোঁ। তেতিয়া প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ ৰাৱে ক'লে যে তুমি এইটো এটা কাম কৰা, কেমেৰামেনক কৈ পেলাই ফ্লেছ পেন, FLASH ফ্লেছ পেন, PAN পেন, ফ্লেছ পেন কৰি পেলাই এইটো এটা লৈ পেলাই তাত মাজত সোমোৱাই দিবা। 2টা ফ্ৰেম দি দিছোঁ, আনিলোঁ, মানে সোমোৱাই দিলোঁ, হৈ গ'ল কামটো। তাৰমানে ঘৰৰ পৰা হস্পিটেলাইজ কৰিব লাগে, সেই যোৱা গাড়ীত লৈ যোৱা দৃশ্য নাই। গতিকে ফ্লেছ পেনটোৱে বুজাই দিলে আমাক। স্কিপ কৰি আমি হস্পিটেলাইজ হোৱাটো পৌঁছাই দিয়াটো সহজ হৈ গ'ল। এক্টৰ আছৰাণী আৰু সুভাষ ঘাই দুয়ো মোক খুব ভাল পায়। আমি আম এজোপাৰ তলত পাকা আছে, তাতে বহি পেলাই দুয়োটাই মোক হিন্দী ক'বলৈ কয়, বলো 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 সড়ক পৰ গাড়ী চল ৰহা হে, ফিৰ বলো সড়ক পৰ গাড়ী চলা হে, ফিৰ বলো। মই কওঁ আৰু ভুল হ'লেও আকৌ 2-3বাৰ শিকাই দিয়ে সিহঁতে। তাৰপিছত কৈছে তই নাচ এটা, মই নাচোঁ। নাচি পেলাই সিহঁতক মানে আনন্দ দিওঁ। নাচিব দিয়ে, মই তেতিয়া কেনেকৈ নাচোঁ আৰু নাচি পেলাই সিহঁতক দেখুৱাও নাচ, ভাল পায় আৰু।
প্ৰফেচাৰ R.K. ৰামচন্দ্ৰন আৰু প্ৰফেচাৰ ৰাৱে এছিষ্টেণ্ট প্ৰফেচাৰ ৰাৱে শিকাইছিলে। এইটো হৈছে মুভিৱালা আমেৰিকান চিষ্টেম। ইয়াত ফিল্মবিলাক ভাৰ্টিকেলি যায় আৰু সেইটো হৈছে ষ্টিন বেক টেবল, সেইটোত হৰাইজেণ্টেলি যায় ফিল্মবিলাক। আৰু ইয়াত ফিল্মবিলাক আমি চাওঁ, চাই পেলাই মাৰ্কিং কৰোঁ, কৰি টেবুললৈ নি পেলাই তাত মাৰ্কিং কৰি কাটি আকৌ আনি পেলাই ইয়াত চাওঁ। সেইটোৱে ছিষ্টেম। পুনে ফিল্ম ইনষ্টিটিউটত মই পঢ়ি থকা অৱস্থাত জগত মুৰাৰী প্ৰিন্সিপাল আছিলে আৰু ঋতিক ঘোষক ভাইচ প্ৰিন্সিপাল আছিলে। আমাক বুধবাৰে পৃথিৱীৰ এৱাৰ্ড উইনিং ফিল্মবিলাক চাবলৈ সুবিধা কৰি দিছিলে। সদায় সকলো ল'ৰা একেলগে বহি আমি চাওঁ। সেই ফিল্মবিলাক চাই থকা অৱস্থাত আমি নোট কৰিব লাগে এনালাইচিছ অফ এডিটেড ফিল্মছ, 100 মাৰ্কছ থাকে। সেইবিলাক আমি চাই পেলাই লিখি পিছত আকৌ ভালকৈ লিখি পেলাই দি দিওঁ। যাক আজুৰি চাওঁ, দুৱাৰ দলিত খবৰ বিলাই বিচাৰি পাওঁ, মই পাহৰা নাই, মই ভাগৰা নাই, সুখে দুখে জগাই তোলা যত ভাৱনা, মনে প্ৰাণে লুকাই আছে কত চিনেমা, চিনেমা 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 মা, oh মা।
বাতৰি কাকতৰ এজেঞ্চি চলাই মই ৰাইজক জ্ঞান বিতৰণ কৰিছোঁ সদায় 1965 চনৰ পৰা কৰি আছোঁ এতিয়াও কৰি আছোঁ सोचिए उसके मुकाबले सिर्फ 5 रुपए की गोली शुरू की है तब से वो देखा ৰঙৰ খনি য'তে দেখিছো ভগাই দিয়াৰ মন মই দেখিছো অনেক গগন চুম্বী অট্টালিকাৰ শাৰী তাৰ ছায়াতেই দেখিছো কত না গৃহহীন নৰ নাৰী মই দেখিছো অনেক ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা খৰি ভাই ভাচা ধন জন সংসাৰৰে বৈৰিয় मुश्किल है बॉम्बे मेरी जान एक दिल मुश्किल जीना यहाँ जरा हट के जरा बस के यही बॉम्बे मेरी जान मुश्किल जीना यहाँ जरा हट के जरा बस के यही बॉम्बे मेरी जान एक दिल मुश्किल जीना यहाँ जरा हट के जरा बस के মুকুট ভূঞা হৈছে হলধৰ ভূঞাৰ ল'ৰা নগাঁৱৰ যিখিনি সময়ত স্বাধীনতা আন্দোলন হৈছিলে তাত অগ্ৰণী ভূমিকা লোৱা যিজন পুৰুষ আছিল সেইজন হৈছে হলধৰ ভূঞা হলধৰ ভূঞাই পুতেক হিচাপে মুকুটে দেউতাকৰ যিটো পৰম্পৰা বিশেষকৈ নিউজ পেপাৰ চাৰ্কুলেশ্যনৰ যিটো ব্যৱসায় আৰু তাৰ লগত তেওঁৰ যিটো কিছুমান সময়ত মানুহক ঔষধ পাতিও দিয়ে সেইটো দেউতাকৰ পৰা পোৱা আৰু দেউতাকৰ মুকুটৰ মাকেও কিছু কথা জানিছিলে গতিকে সেই পৰম্পৰাটো মুকুটে ৰাখিছে তেওঁৰ ঘৰখন সদায় উন্মুক্ত হৈ থাকে যিকোনো মানুহ যিকোনো সময়ত ঘৰলৈ আহে মুকুট ভূঞাই সকলো সময়তে তেওঁলোকৰ লগত কথা পাতে বিভিন্ন ৰাজনৈতিক বিভিন্ন সাংস্কৃতিক বিভিন্ন অন্য সমাজৰ অন্যান্য দিশ কথা পাতে পঢ়া শুনা খবৰ কাগজ সকলো কথা পাতি তেওঁ এটা পৰিৱেশ তৈয়াৰ কৰে আৰু বিভিন্নজনে সেই পৰিৱেশত তাত আহি একেলগে গোট খায় চবে বিয়া পাতিব লাগে কৈ থাকে বয়স হৈছে বিয়া পাতিব লাগে বিয়া নাপাতে কেলে মই কৈছোঁ যে বিয়া পাতিব মন যায় কিন্তু মই চিনেমা এইবিলাক বিষয়ে শিকিলোঁ বম্বেত আমাৰ আশ্ৰানী সুভাষ ঘাই কে মহাজন সত্যনাৰায়ণ ডুবে এইবিলাক ল'ৰা বম্বেত এষ্টাব্লিছ হৈছে ভালকৈ এতিয়া মই কৈছোঁ যে নাই তেওঁলোকৰ লগতে গৈ পেলাই অলপ দিন কাম কৰোঁ দুখনমান ফিল্মত কাম কৰি পেলাই শিকিলে তেতিয়া এটা অভিজ্ঞতা হ'ব তাৰপিছতে আহি পেলাই বিয়া পাতিম ইয়াত বিয়া পাতি যদি যাওঁ মই গৈ পেলাই তালৈ যাম কিবা বেমাৰ হ'ব ছোৱালীজনীৰ দেউতাকৰ কাৰোবাৰ বেমাৰ হ'ব মাতিব মই আহিব নোৱাৰিম বেয়া পাব সেইবিলাক চিন্তা কৰি নাই এতিয়া বিয়া চিনেমা মোৰ লক্ষ্য হৈছে চিনেমা শিকিলোঁ যেতিয়া ভালকৈ চিনেমাৰ বিষয়ে শিকোঁ তাতে প্ৰেক্টিকেলি কিবা এটা কাম কৰিম তেতিয়া সেইকাৰণে বিয়া নাপাতিলোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ঘৰটোত মই অকলে থাকোঁ সেইকাৰণে এনেকৈ গান গাই বা ৰেডিঅ' বা টিভি ছবি চাই গান শুনি মই ভাল পাওঁ তেনেকৈ সময়বোৰ কটাওঁ লগৰ ল'ৰাবিলাকলৈ ফোন কৰোঁ বা ছবি আঁকো বাতৰি কাগজ পঢ়োঁ বাতৰি কাগজৰ কেতিয়াবা আৰম্ভণিৰ পৰা শেষলৈকে খেলা ধূলাৰো চাওঁ
আৰু অন্যান্য দেশত ক'ত কি হৈছে তাৰ লেটাৰটো দি দিয়ে এডিটৰ, সেইবিলাকো চাওঁ আৰু চাই পেলাই ক'ৰবাত ভাল পালে আণ্ডাৰলাইন কৰোঁ আৰু কোনোবা আহিলে তেওঁলোকক কওঁ যে এয়া চোৱা কি লিখিছে। 1937 চনত দেউতা ব্ৰিটিছৰ দিনত লাহৰীঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰি MLA আছিলে। তাৰপিছত দেউতা এই ঘৰটো 1939 চনত সাজি তয় দেউতা মা দাদা বাইদেউ দুজনী শ্বিলঙলৈ গ'লগৈ। তাতে মই 1939 চনৰ 9 অক্টোবৰ জন্ম হ'ল। তাৰপিছত যেতিয়া এই ঘৰটো সজা হৈ গ'ল তেতিয়া আকৌ ইয়ালৈ গুচি আহিলে। ইয়াতে মই পাঠশালা স্কুলত পঢ়িলোঁ। তাৰপিছত শ্বিলঙত গৈ পেলাই এডভান্স স্কুলত পঢ়িলোঁ। 1968 চনৰ 28 মাৰ্চত মোৰ দেউতা লোকসেৱক হলধৰ ভূঞা ঢুকাল। 1996 চনৰ 2 নৱেম্বৰত মোৰ মা ঢুকাল। 2004 চনত মোৰ দাদা ঢুকাল। 2008 চনত মোৰ ভাইটি ঢুকাল আৰু 2010 চনত মোৰ নবৌ ঢুকাল। এতিয়া এই ঘৰটোত মই অকলে থাকোঁ। আমাৰ ঘৰৰ ওচৰতে জয়শ্ৰী চিনেমা হলটো, তাতে যিকেইজন মানুহ প্ৰজেকশ্যনত থাকে তেওঁলোকক আমি মামা বুলি সম্বোধন কৰোঁ। চিনেমানো কেনেকৈ দেখুৱাই তাতে গৈ গৈ চাওঁগৈ। তাৰপিছত সুবিধা পালে সময় পালে তাতে অলপ বহি চিনেমাখন চাই ঘৰলৈ গুচি আহোঁ। প্ৰায়ে চাইছিলোঁ। তাৰপিছত এবাৰ জয়শ্ৰী চিনেমা হলত এখন ফিল্ম দেখুৱাইছিলে, ইংলিছ ফিল্ম এখন, দি লিভিং ডেজাৰ্ট। আগতে এইটো কোঠালিটোত যিটো তলা মাৰা দেখুৱালে সেইটোতে মই মানে সেই ৰুমতে আছিলোঁ। থাকোঁতে আমাৰ ভঁৰাল ঘৰ এটা আছিলে, তাত এবাৰ বজাৰত জুই লাগিলে ভঁৰাল ঘৰত জুই লাগিলে, তেতিয়া মায়ে ক'লে ৰুমটো খালী কৰি দিলে, তাৰপৰা ধান অলপমান ইয়াত থৈ দিলে। তেতিয়া ৰুমটো এৰি দিলোঁ মই। তাৰপিছত মাৰ লগত সেইটো কোঠালিত শুওঁ আৰু। তাৰপিছত এই যে বৌ ঢুকোৱাৰ পিছত মানে বৌৱে সিহঁতক চাবিটো দি দিলেতো, সিহঁতে তলাটো মাৰি থৈ দিছে। এতিয়া আমাৰ নগাঁও মিউনিচিপালিটিৰ যিবিলাক ৰাস্তা ঘাট আছে বেয়া, ফুটপাথ বনাই দিছিলে। আগতে নলাবিলাক আহে, নলাবিলাকত ইমান পৰিষ্কাৰ হৈ থাকে, তেতিয়া তাত মাছ আহে, আমি মাছ ধৰোঁ, জাকৈ দি মাছ ধৰোঁ, পৰিষ্কাৰ আছিলে। তাৰপিছত এতিয়া ফুটপাথ বনাই দিয়াৰ লগে লগে ইমান দ হ'ল, চাফা কৰিব নোৱাৰে, পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰটো বনাই দিলেতো, সেইকাৰণে মাটি গোট খাই ভৰ্তি হৈ গৈ পানী তাত নোসোমায়। গোটেই পানীটো ৰাস্তাৰ পানীটো আমাৰ ঘৰত সোমাই যায়। क्या करते हैं 7-7 के भी दूध पी रहे हैं। रात को दूध हजम नहीं होता, जब सूरज डूब जाता है ना तो खाना हजम नहीं होता, नहीं खाना चाहिए। लेकिन सारा हिंदुस्तान रात দিলে দিব পাৰে, পটকৈ সহজ হয় আৰু। বৰষুণৰ বতৰত মানুহবিলাকে মানে কাগজ পঢ়িবলৈ সদায় আগ্ৰহ কৰি থাকেতো লৈ থাকে, দেৰি হ'লে দিগদাৰ পায় আৰু। এতিয়া মই বৰষুণ হ'লেও মানে এলাহ নকৰোঁ আৰু কাগজখিনি মানে হকাৰকেইটাৰ কাৰণে কাগজখিনি শিকিয়াই পেলাই ভগাই পেলাই থৈ দিওঁ। তাৰপিছত কেতিয়াবা মানে সিহঁত নাহিলে বা কাগজ আহিলে বৰষুণত ভিজিলে ইস্ত্ৰি কৰি পেলাই দিবলগীয়া হয়। তাতে ভিজাই কাগজ মানে ৰাইজে পঢ়িব অসুবিধা নাপাওঁ। কিয় 7টা বাজিবলৈ অহা নাই কেলৈ? বেগা আহা আহিছা? অঁ ঠিক আছে বাৰু, সোনকালে আহিবলৈ যত্ন কৰা। মানুহে ৰৈ থাকে নহয়। এজন মানুহে কৈছে 9টা বজাৰ আগতে কাগজ দিব বুলি, নহ'লে মই কাগজ এৰি দিম।
it was not very easy for him to make to be in the profession unless he went to Bombay. Probably he did not want to go to Bombay because Assam hardly offered him any opportunities. So he got resigned to a situation where he is happy doing what he is doing. That's if he is happy doing that, nothing like that, because that's not that is what is important in one's life, to do what you like. So if you are unhappy in what you are doing, then that's not a good thing. Whatever you are doing, distribution of newspaper is not a bad idea. I felt he was close to my heart because we almost came from similar backgrounds. Assam and Kerala were two ends of the country, and we had many things to share between ourselves. So that was the common code, I think, of understanding and attachment. My Filmala studio Goa Bombay. Joy Mukherjee Deutake Matile. We want diploma holders from Pune Institute. More go play interview golo. Say you are going to meet a man of business, talk business, and leave the man for his own business. Because my bohilu tekete kole, what do you know about film editing? Moi kubula ambo koilu. They would say you give me writing in 4 pages and your educational qualification. They would say, can you speak Bengali? Oh, you are from Assam. Can you speak Bengali? Mo say yes, sir. Yes, sir. We go to Tia. তাৰপিছত মই ক'লোঁ বাংলাতে ক'লোঁ আৰু কৈছে তোমাকে বেতন কত চাই মই ক'লোঁ আমার মতো একজন ইয়াং ছেলে বম্বেতে থাকলে যা দিলে ভালো হবে ওইটা আমি অ্যাকসেপ্ট করব তোমার চাকরি হয়ে গেছে মই ক'লোঁ থেংক ইউ স্যার গুড ডে কৈ পেলাই আহিলোঁ মই ক'লোঁ স্যাৰ মই ঘৰলৈ যোৱা নাই আজি 14 মাহ হৈ গ'ল মোৰ বাইদেউ বিয়াটো যোৱা নাই কিয়া মই অসমৰ পৰা আহোঁগৈ চ' ইউ কেন গ' নাও এনেকৈ ক'লে বিদায় লৈ পেলাই আহিলোঁ আহি অসম পালোহি 17 জুলাইত মই 1965 17 জুলাইত অসম পালোহি এতিয়া আসাম ট্ৰিবিউন গ্ৰুপ অফ পেপাৰ্ছ দৈনিক অসমখন আগষ্টৰ 4 তাৰিখৰ পৰা ওলাব প্ৰথম তেওঁলোকে 3 দিন ফ্ৰী দিছে দেউতাই ক'লে এতিয়া এইটো চাওঁতা মানুহ নাই দাদাই চাব নোৱাৰে ভাইটোও নোৱাৰে দেউতাৰো অসুখ সেইকাৰণে মই কাগজৰ এজেঞ্চিকে চলাই থাকিবলগীয়া হ'ল যাব নোৱাৰা হ'ল 1968 চনত নগাঁও ফিল্ম ছ'চাইটি বুলি এটা খুলিছিলোঁ খুলি তাৰ জৰিয়তে ভাল চিনেমাবিলাক চাবলৈ যাতে সকলোৱে সুবিধা পায় সেইকাৰণে মই শ্বিলং ফিল্ম ছ'চাইটিৰ মোৰ বন্ধু মহম্মদ সাজুলাক কৈ পেলাই নেদাৰলেণ্ডছ এম্বেচিৰ পৰা আনা বিগ চিটি ব্লুজ ফিল্মখন আনি নগাঁও কলেজৰ হলত ইন একাডেমিক ইণ্টাৰেষ্ট বুলি কৈ পেলাই পাৰ্মিশ্যন লৈ পেলাই চিনেমা তাত ফিল্মখন দেখুৱালোঁ এই মানে নগাঁও এটা ভাল চিনেমা চোৱাৰ এটা আন্দোলনৰ প্ৰথম সৃষ্টি মই আৰম্ভ কৰি দিছিলোঁ অসমত উল্লেখনীয় দুটা কাম কৰিলোঁ কোনো নকৰা কাম এটা কৰিলোঁ সেইটো হৈছে 1973 চনৰ 13 জানুৱাৰীত আমাৰ বিহুতলিত ছবি আঁকা প্ৰতিযোগিতা পাতিলোঁ সেইটো এটা গোটেই অসমতে ছবি আঁকা যিটো হৈছে এই বস্তুটো মই ইন্ট্ৰডিউচ কৰিছিলোঁ প্ৰণৱ বৰুৱাক জাজ পাতি দিছিলোঁ আৰু এতিয়া আগতে বিহুতলিলৈ অন্য অসমীয়া ল'ৰা ছোৱালীহে যায় এতিয়া সেই ছবি আঁকাৰ জৰিয়তে অসমত থকা বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী চব মানুহৰ আগমন হ'ল গতিকে এটা সমন্বয় ক্ষেত্ৰত পৰিণত হ'ল এতিয়া বিভিন্ন কাৰোবাৰ জন্মদিনত কাৰোবাৰ কিবা ছবি আঁকাটো থাকে সেইটো মই বস্তুটো অসমত ইন্ট্ৰডিউচ কৰিছিলোঁ মহাৰাজ জয় কৰিলোঁ ভাগ্যপাৰা পদ্মক নদীৰ সূৰ্যপাৰা মহাৰাজ মোৰ যে তৰুৱাখন মামৰে ধৰা কাঠ তাহুন ছাত্ৰী হৈ বৰক মামৰে ধৰা তৰুৱালেৰে কাঠ সৰ্বদেউ এই ৰাতিগিলাখন কাউৰীগিলাখন কা কৰিব লাগিছিল শিয়ালগিলাখন হোৱা কৰিব লাগিছিল এইগিলাখন অমংগলৰ চিহ্নই না হুই মহাৰাজ হুই অসমত নগাঁৱত পোন প্ৰথমবাৰৰ বাবে সাধু কোৱা প্ৰথা মই ইন্ট্ৰডিউচ কৰিছিলোঁ 1976 চনৰ 16 জানুৱাৰীত You
পুনা ফিল্ম ইনষ্টিটিউট পৰা মই পাছ কৰি আহি ঘৰতে বাতৰি কাকতৰ এজেঞ্চি চলাই থকা অৱস্থাত কেমেৰামেন ফিল্ম ডাইৰেক্টৰ নলিন দুৱৰা ডাঙৰীয়া তেখেত জ্যোতি চিত্ৰমনৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হৈ আছিলে তেখেতে মোক মাতি পঠালে যে আপুনি এডিটিঙৰ ক্লাছ ল'ব লাগে মই গ'লোঁ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ক্লাছ লৈছিলোঁ প্ৰায় 16-17টামান ল'ৰা আছিলে এডিটিঙৰ ল'ৰা আছিলে ফটোগ্ৰাফীৰ ল'ৰা আছিলে চাউণ্ড ৰেকৰ্ডিঙৰ ল'ৰা আছিলে ক্লাছ লৈছিলোঁ থিয়ৰী কথা এডিটিঙৰ কথা বুজাইছিলোঁ তেওঁলোকক তাৰপিছত কিন্তু প্ৰেক্টিকেলি দেখুৱাবলৈ চিনেমা দেখুৱাবলৈ মানে ফিল্ম নাইকিয়া স্ক্ৰীন বেক টেবুলখন আছে আৰু মুভিঅলা য'ত আমি ফিল্মবিলাক এডিট কৰোঁ মাৰ্কিং কৰোঁ এই যন্ত্ৰকেইটা আছে ফিল্মখন নাই মানে দেখুৱাবলৈ নাই সেইকাৰণে মই ফিল্ম প্ৰেক্টিকেলি তেওঁলোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া ডিজিটেল কম্পিউটাৰাইজ এডিটিং যিটো ডিজিটেল ছিষ্টেম আজিকালি সেইটো ইণ্ট্ৰডিউচ কৰা হ'ল তাত 2 বছৰ আগলৈ মূৰ্তিটো উন্মোচন কৰাৰ দিনা সেইদিনাখনৰ পৰাই মই তালৈ ক্লাছ বন্ধ হোৱাৰ নিচিনা হ'ল আৰু মই যোৱা নাই আৰু